and welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ পুনৰ পৰা স্বাগতম জনাইছো। আৰু এতিয়া বাজিছে আবেলি 4 মান বাজিছে। এতিয়া ভাত চাত খালো বহুত সোনকালে। এতিয়া মানে কিবা এটা খাবলৈ মন গৈ আছে। তাকেই ভাবিছো কি খাওঁ আৰু ভাবিলো যে গাজৰ আছে যেতিয়া গাজৰ হালৱাকে বনাই দিও। আহকচোন আজি কেনেকৈ বনাও কি কৰো দেখাই যাম চাই থাকিব। গাজৰৰ হালৱা বনাবলৈ আমাকটো লাগিব গাজৰ, এইটো সবেই জানে আৰু এইকেইটা আমি দুটা ডাঙৰ গাজৰ লৈছো। গাজৰ কেইটা ভালকৈ এনেকৈ গুচাই মেলি ধুই কৰি লৈছো আৰু এতিয়া মই এইখিনি ৰুকিম সৰুকৈ। আৰু এয়া ৰুকি হৈ গৈছে, মই এতিয়া বনাম। আৰু কেইটামান এনেকৈ কাজু আৰু কিচমিচ লৈ লৈছো। কাজু শেষ হ'ল, দুটামানহে আছিলে। আৰু অলপমান ঘি দি তাতে কাজু আৰু কিচমিচখিনি এনেকৈ অলপমান ভাজি ল'ম। আৰু এতিয়া মই গাজৰখিনি প্ৰথমতে দি লৈছো, ৰুকি লৈছিলো যে সৰুকৈ সেই গাজৰখিনি। গাজৰখিনি অলপমান ছফ্ট হোৱাৰ পাছত মই এতিয়া ইয়াত গাখীৰখিনি এড কৰি দিছো। গৰম গাখীৰ ব্যৱহাৰ কৰিছো। গাখীৰৰ পৰিমাণটো অলপ সৰহ হ'লে বেছি ভাল হয় খাবলৈ, মানে গাখীৰ বেছিকৈ দিব লাগে, তেতিয়া খাবলৈ বেছি ভাল হয়। গৰম গাখীৰ ব্যৱহাৰ কৰিছো, আপোনালোকে ইচ্ছা কৰিলে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই গৰম গাখীৰে বনাই পাইছো গতিকে এনেকৈ দিছো। আৰু এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখি এইখিনি ভালদৰে সিজিবলৈ দিছো আৰু মাজে মাজে লৰাই থাকিব লাগিব। গাজৰখিনি প্ৰায় সিজিছে আৰু গাখীৰৰ পৰিমাণটো কমি গৈ আছে লাহে লাহে। আৰু এইখিনিতে মই এটা ইলাইচি খুন্দি পেলাই এনেকৈ দিছো আৰু দুডালমান কেশৰ দিছো। কেশৰ নিদিলেও কথা নাই, যদি আছে দিব, নহ'লে কথা নাই নিদিলেও। কাজু আৰু কিচমিচখিনি এইখিনিতে দি দিছো আৰু অলপ সৰহকৈ ঘি দিছো। ঘি বেছি হ'লেহে বস্তুটো মানে খাবলৈ ভাল হয়। সকলোখিনি দিয়া হৈ গৈছে, এতিয়া মাত্ৰ চেনি দিবলৈ বাকী আছে। চেনিখিনি অলপ শেষত দিম, আগতীয়াকৈ নিদিওঁ। চেনিখিনি আগত দিলে বস্তুটো ইমানটো ভাল নহয় খাবলৈ, চেনিখিনি শেষতে দিব লাগে। এয়া দেখিছেনে, গাজৰখিনি একদম সিজি গুলগুলীয়া হৈ গৈছে। একদম পুৰা সিজি যাব লাগিব, মানে একদম গুড়া হৈ যাব লাগিব। আৰু এতিয়া দিম চেনি। চেনি আপোনালোকে যিমান মিঠা খায় সেইটো অনুমান কৰি দিব পাৰে। যিহেতু গাজৰত মিঠা থাকেই, গতিকে ইমান দিব নালাগে, বহুত মিঠা হ'লেও খাবলৈ বেয়া হয়। জোখত মিলাই পেলাই দি দিব। আৰু এইখিনি ভালদৰে মিহলাই লৈছো। চেনি দিয়াৰ পাছত দেখিছেনে আকৌ অলপমান এনেকৈ পানী এৰিছে চেনিয়ে। আৰু তাৰ পাছত অলপমান সিজাব লাগিব ভালদৰে, চেনিখিনি যাতে ভালকৈ মিহলি হৈ যায়। আৰু এয়া চাওক, আমাৰ গাজৰ হালৱা ৰেডি হৈ গ'ল খাবলৈ। আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল, গৰম গৰম গাজৰ হালৱা, একদম ধোঁৱা উৰি আছে পুৰা। ধুনীয়া লাগে খাই, ঠাণ্ডা হ'লেও ভাল লাগে খাই, গৰমে গৰমেও ভাল লাগে। মই অলপমান উলিয়াই পেলাই দেখাই দিছোঁ। কেতিয়াবা মিঠা খাবলৈ মন গ'লে এনেকৈ বনাই খাব পাৰে ঘৰত সকলোৱে। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল খাই। আৰু যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ।